নমস্কাৰ সঞ্জিত টেক চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ ইউটিউবৰ শৰ্টছ ভিডিঅ'ৰ ওপৰত এটা টিপছ লৈ আহিছোঁ। আমি ইউটিউবত যিবোৰ শৰ্টছ ভিডিঅ' আপলোড কৰোঁ সেই শৰ্টছ ভিডিঅ'বোৰত থাম্বনেইল লগাব লাগে নে নালাগে। যদিহে থাম্বনেইল লগাওঁ তেতিয়াহ'লে আমাৰ কি লাভ হ'ব আৰু যদি থাম্বনেইল নলগাওঁ তেতিয়াহ'লে আমাৰ কি লোকচান হ'ব। আহক আজি আমি এইটোৰ ওপৰতে আলোচনা কৰোঁ। আৰু যদিহে আপোনালোকে মোৰ চেনেলটো প্ৰথমবাৰৰ কাৰণে চাই আছে তেতিয়াহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখক আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যন অন কৰি ৰাখক যাতে এনেকুৱা ধৰণৰ হেল্পফুল ভিডিঅ' আপোনালোকে আগলৈও পাই থাকে। এতিয়া কওঁ শৰ্টছত থাম্বনেইল লগাম নে নলগাম। প্ৰথমেই আপোনালোকে মন কৰিব শৰ্টছত যিবোৰ ভিউজ আহে সেইবোৰ আহে স্ক্ৰলৰ পৰা, অৰ্থাৎ শৰ্টছৰ যিটো সেলফ আছে সেই সেলফত আপোনালোকে স্ক্ৰল কৰি গৈ থাকিব আৰু শৰ্টছ প্লে হৈ থাকিব আৰু তাৰ পৰাই ভিউজ আহিব। কিন্তু ইয়াৰ অৰ্থ এইটোৱে নহয় যে শৰ্টছত কেৱল সেলফৰ পৰাহে ভিউজ আহে। এটা ক'ৰ পৰা শৰ্টছত ভিউজ আহে। ইউটিউবে ৰিকমেণ্ড কৰে মানুহক, ছাজেষ্টেডত ইউটিউবে মানুহলৈ শৰ্টছ পঠিয়ায়, তাৰ পৰাও ভিউজ আহে। তে আপোনালোকে মন কৰিছে চাগে আপোনালোকে যেতিয়া ইউটিউবটো অপেন কৰে তেতিয়া তাত আপোনালোকে ছাবস্ক্ৰাইব কৰি নৰখা কিছুমান শৰ্টছো আপোনালোকে 2-3 বাৰ চায়, মানে আপোনাৰ হোম পেজত শৰ্টছ ওলাই আছে। এইটো ইউটিউবে সাজেষ্ট কৰিছে। আপোনাৰ যিটো শৰ্টছ ভিডিঅ' আপুনি যদি ভাবে যে এই ভিডিঅ'টো কেৱল শৰ্টছৰ সেলফতেই চলি থাকক তেতিয়াহ'লে থাম্বনেইলৰ কোনো দৰকাৰ নাই। কিন্তু আপোনালোকে যদি ভাবে যে এই ভিডিঅ'টো কাৰোবাৰ হোম পেজত যাওক, কাৰোবাৰ ব্ৰাউজ ফিচাৰত যাওক, ইউটিউবে ৰিকমেণ্ড কৰক, তেতিয়াহ'লে থাম্বনেইলৰ দৰকাৰ আছে। থাম্বনেইল লগালে আপোনাৰ শৰ্টছত মাল্টিপুল ভিউজ আহিব, মানে য'ৰ ত'ৰ পৰা ভিউজ আহিব। কিন্তু যদিহে থাম্বনেইল নলগায় কেৱল শৰ্টছৰ সেলফৰ পৰাহে আপোনালোকৰ ভিউজ আহিব। আপোনালোকে মন কৰিবচোন ডাঙৰ ডাঙৰ শৰ্টছ চেনেলবিলাকে তেওঁলোকৰ শৰ্টছ ভিডিঅ'ত থাম্বনেইল লগায়, কাৰণ তেখেতসকলে শৰ্টছ ভিডিঅ'ৰ ভিউজ য'ৰ ত'ৰ পৰা অহাটো বিচাৰে, অৰ্থাৎ মাল্টিপুল ভিউজ বিচাৰে। এইসকলৰ ভিউজবোৰ কাৰোবাৰ ব্ৰাউজ ফিচাৰৰ পৰা আহে, কাৰোবাৰ হোম পেজৰ পৰা আহে আৰু শৰ্ট সেলফৰ পৰাটো আহেই। এতিয়া মই আপোনালোকক এইটোৱে ক'ম যে আপোনালোকে যদি শৰ্টছত থাম্বনেইল নলগায় তেতিয়াহ'লে আপোনালোকৰ কোনো ডাঙৰ লোকচান নহয়। কিন্তু যদিহে আপোনালোকে শৰ্টছত থাম্বনেইল লগায় তেতিয়াহ'লে কিন্তু তাৰ পৰা আপোনালোকৰ প্ৰফিট বেছি হ'ব। থাম্বনেইল লগালে আপোনালোকৰ ভিউজ আগতকৈ বেছি ইনক্ৰিজ হৈ যাব। ফাইনেলি মই সামৰণিত এইটোৱে ক'ম যে আপোনালোকে যদি শৰ্টছ ভিডিঅ' বনাইছে তেতিয়াহ'লে থাম্বনেইল লগাওক। আপোনালোকে আপোনালোকৰ শৰ্টছ ভিডিঅ'বোৰত বহুত ধুনীয়া ধুনীয়া থাম্বনেইল লগাওক। যেনেদৰে ডাঙৰ ডাঙৰ শৰ্ট চেনেলবিলাকে তেওঁলোকৰ শৰ্টছ ভিডিঅ'বিলাকত থাম্বনেইল লগায় তেনেদৰে লগাওক, যাতে আপোনালোকৰ ব্ৰাউজ ফিচাৰৰ পৰা ভিউজ আহে, ছাজেষ্টেডৰ পৰা ভিউজ আহে আৰু ইউটিউবে ৰিকমেণ্ড কৰে তাৰ পৰাও যাতে ভিউজ আহে, আৰুতো শৰ্টছৰ সেলফৰ পৰা আপোনালোকে ভিউজ পায়ে থাকিব। আজি এই ভিডিঅ'টো যদি আপোনালোকে ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কৰি দিব আৰু যদিহে মোৰ চেনেলটো নতুনকৈ চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যন অন কৰি দিব। ধন্যবাদ।